বন্ধুসকল আপোনালোকে চাই আছে দিছ ইজ লক্ষ্য আছে নে লক্ষ্য জেগাটো কি হয় মানে ওকে আৰু এটা ভাই জেগাটো বহুত কষ্ট আছে অৱশেষত পালোহি এইটো আমি কোনটো জেগাত আহিছোঁ একো নাজানো মানে কিন্তু হ'লেও ৰোৱাটোৰ মতে আহি আছোঁ আৰু হয় নাই ভাল লাগিছে ৰোৱাতে বিদ্যালয়ত ভৰাই দিছিলে এইখন বিদ্যালয় হয় মানে আৰু লিখা আছে কি পুষ্টি পল্ট্ৰি পুষ্টি বিদ্যা আজি কয় এইটো কি হয় হোষ্টেলত থাকা কি হয় সেইখন নাম স্কুলখনৰ নাম অঁ কিমান শ্ৰেণীলৈ আছে তেনেহ'লে বাৰু ইফালে ক'ৰবাত ফুৰিব লগা জেগা আছে ওপৰত অঁ ৱাটাৰফল আছে নি হা দে বাৰু লগ পাই আছোঁ পাছত এইটো ঘৰকে ধুনীয়া ধুনীয়া লাগে আকৌ দেই ঘৰবোৰ ন মোকো আহি আছোঁ আৰু ইয়াত মানে সৰু সৰু নিজৰা বহুত আছে আৰু এখন আৰু এইডোখৰ পাৰ কৰিব লাগে মুঠতে এইটো জেগাটো এনেকুৱা জেগাটো চাই লওক আমাৰ মানে কলেজৰ পৰা মানে আমাৰ ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ পৰা প্ৰায় কিমান কিলোমিটাৰ হ'ব জানো আৰু মই অলপমান পাছত জনা মানুহকেইটা সুধি মেলি কৈ আছোঁ ভাইনৰ গৈ আছে জোক লাগি আছে নেকি বাৰু এইটো জোক লাগিছে জেগাটোত বহুত কষ্ট আছে কি কওঁ আৰু ইমান কষ্ট মানে ওপৰলৈ আহি থাকোঁতে পুৰা এই দেহা হৈ নাথাকে মানে কি কওঁ এইটো চাওক আৰু জোকো নোলোৱা নহয় মানে জোক বহুত ওলাইছে দি দিয়া আৰু মানে প্ৰায় এনেকুৱা 7-8খন এতিয়ালৈকে 9খনমান হ'ল চাগে এনেকুৱা 9খনমান হেৰি এনেকুৱা সৰু সৰু জুৰি পাৰ কৰিব লগা হ'ল মানে ইমান আছে মাজে আৰু সোঁতটো পানী কম যদিও সোঁত বহুত পানী কম যদি মানে বহুত সোঁত কি কওঁ আৰু যেনে তেনে এবাৰতো মুকুল পৰিয়ে পাইছিলে আৰু এটা কথা মেইন কথা ৰাস্তা পাহৰি গ'লে আমি কেতিয়াও সেইটো জেগাত যাব নোৱাৰিম যে য'ৰ পৰা আমি আহিছিলোঁ সেইটো জেগাত কেতিয়াও ওলাবগৈ নোৱাৰিম ৰাস্তা পাহৰি গ'লে আৰু যদি গুগল মেপে যদি কাম কৰে তেতিয়া যেনেকৈ নহ'লে ওলাই দিমগৈ কিন্তু আশাটো ইমান বেছি দেখা নাই অ'কে আকৌ এতিয়া এটা আইডিয়া হৈছে লাঠি লৈ সোমাব লাগিব এতিয়া লাঠিডাল লৈ মেলি মানে লাঠিডালৰ পৰা আগতে চেক কৰি চাম তাৰপিছতহে মানে যোৱা হ'ব মানে লাঠিডালৰ পৰা চেক কৰি মেলি
কিমানটো দ গভীৰতাটো কিমান সেইটো জুখি মেলি আমি সেইবোৰৰ পৰা যাম। দিছ ইজ নেচাৰ। ইয়াৰ পৰা মোৰ চেনেলটোৰ পৰা মই আপোনালোকক স্বাগতম জনাই লৈছোঁ, যাতে অনাগত দিনবিলাকত আপোনালোকে মোৰ ভিডিঅ' চাবলৈ আহি থাকে এইটো চেনেললৈ। আৰু এইফালে চাওক মোৰ সহযোগীসকল মোৰ লগৰ বন্ধু বান্ধৱ, আৰু ইয়াতে এজনী পখিলা, প্ৰত্যেকে জোক লাগিছেনে নাই লগত চাই লোৱা হৈছে। এতিয়া চব জোক আৰু এইকেইটা আহি আছে। আৰু এইটো এটা এইটো সৰু ৱাটাৰফল বুলি ক'ব পাৰি। আৰু আমি কিন্তু ডাঙৰ এটা ৱাটাৰফলত গৈ আছোঁ। সেইটো ৰোৱাত পানী পুৰা দ, আৰু এইটো বহুত হেৰি হৈ যায়, যেনে তেনে আহি আছোঁ। অৱস্থা বেয়া হৈ গৈছে। কেনেকুৱা এইকেইটা আহি আছে হয় ন? কেনেকুৱা লাগিছে হয় ন? এইকেইটা গৈ আছে যেনে তেনে তাৰ পৰা এনেকৈ পানী সোমাই ইয়াত তলত পৰি আছে। আৰু চাওক ইমান ভয়ানক, বহুত ভয়ানক জেগাত আহি পালোঁ। চাওকচোন আপোনালোকে মোৰ কথাবিলাক শুনি পাইছেনে নাই নাজানো, কিন্তু অৱস্থা পুৰা বেয়া। আমাৰ অৱস্থা বেয়া পুৰা। প্ৰথম আহোঁতে বহুত ভাল লাগিছিলে, এতিয়া কিন্তু মানিব লগা সেইটো ওপৰত গৈ আছে। সেইটো শিল গুটি পাই আকৌ উঠিব লাগে। অ'কে, আৰু এইটো ভাইনৰ উঠি পাইছে ওপৰত। এইকেইটা চাওকচোন বাৰু। ভাই গৈ আছোঁ মই গৈ আছোঁ। মই আমাৰ বস্তুবিলাক লৈ যাওঁ আৰু হাতত লৈ ভ্লগ কৰিম। ভাই অ'কে, ব'লা ভাই ব'লা। শিলগুটি যা তাক লগাই নিদিবা। ভাই কিমান গভীৰতা, যেনে তেনে আছো। এইটো চাওক ভাই, এইটো পুৰা হেভি।
মোৰ লগা হৈ গৈছে বহুত কষ্ট হৈ গৈছে ৰঙা ৰঙা হৈ গৈছে ভৰি এই চব এইটোতো নখটো গ'লে এই নখটো পুৰা দুখ পাই গৈছোঁ এনেকুৱা অৱস্থা বাৰু বাই বাই টাটা চি ইউ মোবাইল লৈ ভিডিঅ' কৰি থকাটো বহুত সেইকাৰণে বহুত জেগাত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ অ'কে ইয়াৰ পৰা যদি পটককৈ যদি হৈ যায় কাম ফিনিছ ঐ ভাই অ' ভাই না